মই আপোনালোকৰ মাজত এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। এই মাছৰ ৰেচিপিটো একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰি। আপোনালোকে যদি ভাল পায় বনাই খাব পাৰে। এয়া হৈছে বাহু মাছ। মই সৰুকৈ কেইপিচমান লৈছোঁ। ইয়াতকৈ আপোনালোকে যদি ইচ্ছা কৰে অলপ ডাঙৰো ল'ব পাৰে। তাৰ বাবে লাগিব গোটা মছলা। মই কোনো পেকেটৰ মছলা ব্যৱহাৰ কৰা নাই। এয়া গোটা ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, 3টা শুকান জলকীয়া, তাৰপিছতে পিঁয়াজ এটা টুকুৰা কৰি লৈছোঁ, নহৰু আৰু আদা অকণমান। এফালে আপোনাৰ বইল কৰি 2টা আলু লৈছোঁ আৰু বিলাহী ডাঙৰ বিলাহী 2টা টুকুৰা কৰি লৈছোঁ। এতিয়া প্ৰথমতে এই মছলাখিনি অকণমান ৰঙাকৈ ভাজি ল'ম। একেবাৰে দেৰাই পেলাব নালাগে, অকণমান ৰঙাকৈ ভাজি পেলাই ইয়াক গুড়ি কৰি ল'ব লাগিব। বিলাহীখিনিৰ এটা পেষ্ট এটা তৈয়াৰ কৰি ল'ব লাগিব, যিহেতু মাছত দিব লাগিব। এইখিনি বইল কৰি লোৱা আলু কেইপিচ মই অকণমান মিহি কৰি লৈছোঁ। এতিয়া খাবলৈ অকণমান বেছি সোৱাদ হ'ব। ৰঙাকৈ ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত আমি নমাই ল'ম। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াত এই পিঁয়াজ, নহৰু আৰু আদাৰ যিটো পেষ্ট বনাই লৈছিলোঁ, এইখিনি মই ইয়াত দি দিম। বেলেগকৈ আকৌ পিঁয়াজ দিব নাই। আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে, মই সেইখিনি নাই দিয়া। ইয়াত 1 চামুচ হালধি, 1 চামুচ নিমখ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখ দিব পাৰে। কিছুমানে হয়তো অকণমান কমো খায়, কিছুমানে হয়তো অকণমান বেছিও খায়। অকণমান এইখিনি ভাজি ল'ব। ভাজি লোৱাৰ পাছত মই ইয়াত এই মছলা গুড়ি কৰি লৈছিলোঁ। আপোনাৰ ধনিয়া, গোটা ধনিয়া, জিৰা আৰু ৰঙা শুকান জলকীয়া যিটো গুড়ি কৰি লোৱা হৈছিল, সেইখিনি মই ইয়াত দি দিম। ইয়াৰ পাছত এতিয়া এই বিলাহীৰ পেষ্ট দিব লাগিব। গৰম পানী দি পেলাই এতিয়া ঢাকোন দি থ'ব লাগিব। তেতিয়া ইয়াত উতল আহিব। সেই উতল আহিলে মানে মাছ কেইপিচ মই ইয়াত দি দিম। এইখিনি আমাৰ প্ৰায় হৈ গৈছে। ইয়াত এতিয়া আমি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই মাছ কেইপিচ ইয়াত মিক্স কৰি দিব পাৰোঁ।